মহানগৰীৰ সাপ্তাহিক বেলতলা বজাৰত আজি দিনৰ ভাগত সংঘটিত হয় এক অঘটন। প্ৰায় 2:30 বজাত বেলতলা বজাৰৰ গাতে লাগি থকা বশিষ্ঠ বাহিনীৰ গাৰ্ডৱাল খহি পৰি 4গৰাকীকৈ ক্ষুদ্ৰ ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত সোণাপুৰ ক্ষেত্ৰীৰ অঞ্জুৰ অংপী নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাছতে ক্ৰেতা বিক্ৰেতাসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিএমচিৰ ভূমিকাক লৈ সৰব হৈছে একাংশ। তদুপৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক ক্ষতিপূৰণ দিয়াৰ উপৰি নিহত ব্যক্তিগৰাকীকো উচিত ক্ষতিপূৰণ দিয়াৰ উপৰিও ক্ৰেতা বিক্ৰেতাসকলৰ সা সুবিধাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিএমচিক আহ্বান জনায়। ৱালখান বাগৰি পৰি গ'ল। তাৰপিছত মই ক'লোঁ বোলে এই ৱালখান বাগৰি পৰি গ'ল। তাৰপিছত হঠাৎ আমি দাঙি দিলোঁ, এইখিনি 3টা মানুহক বচাই দিলোঁ আমি 15-20 জনে দাঙি। তাৰেপিছত 2জন একদম বেয়াকৈ মানে বেয়াই অৱস্থা হৈ গৈছে। অনুৰোধ জনাইছো যে বেলতলা বজাৰৰ মানুহখিনিৰ গাৰ্ডৱালক লৈ পেলাই আজি যি মৃত্যু হ'ল, মৃত্যু হোৱা পৰিয়ালটোক সম্পূৰ্ণ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব। আহত সকলকো ক্ষতিপূৰণ দি বেলতলা বজাৰৰ যাতে এই গাৰ্ডৱাল ভাল হয়, ড্ৰিংকিং ৱাটাৰ, টয়লেট ফেচিলিটি এইবিলাক কৰক। কেৱল কালেকশ্যন কৰি থাকিলে নহ'ব, প্ৰটেকশ্যন দিয়াৰ দায়িত্বটো জিএমচি আৰু চৰকাৰে ল'ব লাগিব।